আসসালামু আলাইকুম মোৰ নতুন ভিডিঅ'ত সকলোৰে ওয়েলকাম আজি আছে 9:30 মই 8টা মানত উঠিছো উঠি পেলাই একো কাম বন নাইকে পঢ়িব আছে দেই পঢ়িব আছে মোৰ ইয়া কাম বন নাই মিলে কৈছো আৰু মায়ে কাম লৈ পেলাই নাহিব এনেটো হ'ব না আজি ফ্ৰিজ চাফা কৰিব কাৰণে আছে গাড়ী ধুব কাৰণে আছে মই নিজে পঢ়িব আছে আৰু তুমি মোক এই কাপোৰ ওলাই দিছে জাপিব কাৰণে পঢ়িব হলা ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগিছিল মই দেৰিকে উঠি পঢ়িলেনো কি হ'ব পঢ়িম তো এইখিনি জাপি আহিছিলো ফ্ৰিজ চাফা কৰিব কাৰণে ফ্ৰিজটো খালিও কৰি দিলো ঠিক আছে মই কিন্তু যে এই আন্ডা আছিলে এই ট্ৰেটো খুলি থাকোতে আন্ডা এটা ভাঙি থাকে ইয়া কাৰেণ্টটো হৈ গ'ল আমলেট খাবা খাই লব ইয়াৰ পৰা উঠাই কৰি দিওঁ ফ্ৰিজ চাফা কৰি হৈ গ'ল এতিয়া চাহিনে গাড়ী ধুই আছে গাড়ী গাটো ইট লগাইছে ঘৰৰ গাত লগাই হ'ল এতিয়া গাড়ীত ইট লগাইছে আৰু কালি পাপা আহিব ন গাড়ীখন চাফা দেখিলে পাপা মনটো ভাল লাগিব যদি দেখে যে গাড়ী লেতেৰা হৈছে ক'ব বাবা মোৰ গাড়ীখন তুমি ইমান লেতেৰা কৰি ৰাখিছা এনেকে ক'ব পাপাই সেইকাৰণে আজি ধুমা ধুম চাফা কৰিছে এনে